নমস্কাৰ, আপোনালোক সকলোকে আদৰণি জনাইছোঁ আজি বিশেষ নিউজ বুলেটিনলৈ। আজি 14 আগষ্ট সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি চলিছে স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি। ইয়াৰ মাজতে কালি 13 আগষ্টৰ নিশা পৰ্যন্ত ৰাজ্যৰ চুকে কোণে ঘটি যোৱাৰ কেইবাটাও ডাঙৰ খবৰ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আমি হাজিৰ হৈছোঁ। ৰাজ্যত অব্যাহত আছে বানৰ শংকা। কালি তাৰিখলৈকে বানত মৃত্যু সংখ্যা 103জনকৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী ঘোষণা। ক্ষতিগ্ৰস্ত পুনঃসংস্থাপনৰ বাবে প্ৰয়োজন হ'ব 1000 কোটিৰো অধিক টকাৰ। শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত শুভাৰম্ভ হ'ল 4দিনীয়া বৃক্ষবন্ধু কাৰ্যসূচী। 15 আগষ্টৰ পূৰ্বে ৰোপণ কৰা হ'ব 1.5 কোটিতকৈও অধিক পুলি। 3 থাৰ্মেলত বিয়পি পৰা ভাইৰেল খবৰ। অংগনবাড়ী, আশা আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহাৰ সঁচাকৈ 20,500 টকালৈ বৃদ্ধি পাবনে? জানক ইয়াৰ আঁৰৰ আচল সত্য কি? প্ৰথম ডাঙৰ খবৰ, ৰাজ্যৰ বান পৰিস্থিতি আৰু 1000 কোটি সাহায্য। আজি প্ৰথমটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ বান পৰিস্থিতি। কালি 13 আগষ্ট চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বান আৰু ভূমিস্খলনত অসমত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 103জনকৈ বৃদ্ধি পাইছে। অৱশ্যে সুখবৰ কথা এই যে বৰ্তমান বানৰ পানী কিছু পৰিমাণে হ্ৰাস পাইছে আৰু বৰ্তমান প্ৰায় 87,000 লোকে প্ৰত্যক্ষভাৱে প্ৰভাৱিত হৈছে। গোলাঘাট, নগাঁও আৰু শিৱসাগৰ জিলা এতিয়াও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈ আছে। ইফালে গুৱাহাটীত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰে। তেখেতে কয় যে বানত ক্ষতিগ্ৰস্ত হোৱাৰ সম্পত্তি মেৰামতি আৰু দুৰ্ভগীয়া পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ বাবে চৰকাৰক 1000 কোটিতকৈও অধিক টকাৰ প্ৰয়োজন হ'ব। 9 আগষ্টৰ পৰা চৰকাৰে খৰতকীয়াকৈ ক্ষতি নিৰূপণ অভিযান আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে। প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় 8,000 পৰিয়ালৰ জৰীপ সম্পূৰ্ণ কৰা হৈছে আৰু তাত প্ৰায় 150 কোটি টকাৰ ক্ষতিসাধন হোৱাৰ অনুমান কৰা হৈছে। এই জৰীপ অহা 30 আগষ্টলৈ চলিব আৰু প্ৰায় 50ৰ পৰা 60,000 পৰিয়ালক সামৰি লোৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও অসমক কেন্দ্ৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। দ্বিতীয় খবৰ, বৃক্ষ বন্ধু আঁচনি আৰু 4দিনীয়া বৃক্ষ ৰোপণ। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে আন এটা ডাঙৰ আৰু ইতিবাচক খবৰ। অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বৃক্ষ বন্ধু নামৰ এক অভিনৱ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে 11 আগষ্টৰ পৰা 14 আগষ্টলৈ এই 4দিনীয়া কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে চলি আছে। এই বিশেষ অভিযানত ষষ্ঠ শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণী প্ৰায় 22 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। সমগ্ৰ অসমৰ 11,270 অৰ্থাৎ 77খন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে এই দিনকেইটাত 1.5 কোটিতকৈও অধিক গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। চৰকাৰে জনোৱা মতে পৰিৱেশ সংৰক্ষণৰ প্ৰতি নতুন প্ৰজন্মক সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰে মন্তব্য প্ৰকাশ কৰে। তৃতীয় খবৰ, অংগনবাড়ী, আশা আৰু ৰন্ধন কৰ্মীৰ দৰমহাৰ বৃদ্ধি সত্যতা। এতিয়া আহিছোঁ ছ'চিয়েল মিডিয়াত
ভাইৰেল হোৱা সেই খবৰটোলৈ, যিটো আমাৰ এই পিছপিনে থকা থাম্বনেইলখনত আপোনালোকে দেখিবলৈ পাইছে, যে য'ত দাবী কৰা হৈছে 20,500 টকা। কিন্তু অংগনবাদী ৰান্ধনীসকলৰ দৰমহা 20,500 টকালৈ বৃদ্ধি কৰা হৈছে। এই ক্ষেত্ৰত আচল সত্যতা কি আমি আজি জানিম। আপোনালোকক জনাওঁ যে এই দাবীটো আংশিকভাৱে বিভ্ৰান্তিকৰ। আচল তথ্য অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত আৰু পূৰ্বৰ বাজেট অনুসৰি আশাৰ কৰ্মী অৰ্থাৎ আশা ৱৰ্কাৰ্ছ আৰু অংগনবাদী কৰ্মীসকলৰ মাননি বা যিটো তেওঁলোকে দৰমহা বা মাননি পায়, এই ক্ষেত্ৰত প্ৰক্ৰিয়া নিশ্চিতভাৱে চৰকাৰে গ্ৰহণ কৰিছে। চৰকাৰী ঘোষণা অনুসৰি আশাৰ কৰ্মীসকলৰ মাহিলী ফিক্স মাননি 3,000 টকাৰ পৰা 4,000 টকালৈ আৰু আশাৰ ছুপাৰভাইজাৰসকলৰ মাননি 9,000 টকাৰ পৰা 10,200 টকালৈ বৃদ্ধি কৰা হৈছিল। ঠিক তেনেদৰে অংগনবাদী কৰ্মীসকলৰ মাননি চৰকাৰে পূৰ্বে 3,500 টকালৈ অৰ্থাৎ 3,500 আৰু সহায়িকাসকলৰ বাবে 1,050 টকা অৰ্থাৎ 750 টকাৰ বৃদ্ধি জাননী জাৰি কৰিছিল। শেহতীয়াকৈ 20,000 বা 21,000 টকাৰ মাহিলী ফিক্স দৰমহা আৰু পেঞ্চনৰ দাবীত বিভিন্ন কৰ্মী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু চৰকাৰৰ তৰফৰ পৰা এককালীনভাৱে একেলগে তেওঁলোকক 20,500 টকালৈ দৰমহা বৃদ্ধি কৰা কোনো চৰকাৰী আদেশ বা কেবিনেট সিদ্ধান্ত এই পৰ্যন্তলৈকে অহা নাই, অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন চৰকাৰে এতিয়ালৈকে জাৰি কৰা নাই। গতিকে থাৰ্মেলত দেখুওৱা 20,500 টকাৰ পৰিমাণটো কেৱল সন্থাসমূহৰ দাবী আৰু ভৱিষ্যতৰ অনুমানৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। ই এতিয়াই চৰকাৰীভাৱে কাৰ্যকৰী হোৱা নাই। অন্যান্য গুৰুত্বপূৰ্ণ খবৰ আৰু চৰকাৰী সিদ্ধান্ত। ইয়াৰ উপৰিও কালি 13 আগষ্ট আন কেইটামান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক জনাই থওঁ। শেহতীয়াকৈ কেবিনেট বৈঠকত গুৱাহাটী এট'মিক ছেটেলাইট চিটি প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বাবে চৰকাৰে 2,100 কোটি টকাৰ প্ৰশাসনিক অনুমোদন জনাইছে। কৃষকসকলৰ বাবেও ডাঙৰ সকাহ দি 10 লাখ টকাৰ পৰ্যন্তৰ নেট আয় থকাৰ কৃষকসকলৰ বাবে কৃষি কৰাৰ শূন্য কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে, যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিশেষভাৱে উপকৃত হ'ব বুলি কয়। গতিকে ৰাইজ, আজি 14 আগষ্টৰ দুপৰীয়া পৰ্যন্ত এইবোৰে আছিল ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সঁচা খবৰসমূহ। ভুৱা বাতৰিৰ পৰা আঁতৰি থাকক আৰু সদায় নিৰ্ভৰযোগ্য তথ্যৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোকৰ আটাইতকৈ স্বাধীনতা দিৱসৰ দিনটো শুভ হওক। ধন্যবাদ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।